হেই গাইজ, কি খবৰ? চ' আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি মই কিছুমান মইতো দম নিদিওঁ, কিন্তু এইটো কথা যে এইটো একদম সঁচা কথা ক'ম। যদি হয় কমেণ্টত কৰি দিবা হয় বুলি, কাৰণ এইটোলৈ কোনো কণ্ট্ৰভাৰ্চি নহয়, কাৰণ এইটো মোৰ যিটো নিজা মই পাইছোঁ সেইটোৱে ক'ম। মই ক'বলৈ গৈ আছোঁ যে চাৰ্পিৰ বিষয়ে। চাৰ্পি এনেকুৱা এটা এডুকেশ্যন প্লেটফৰ্ম, এনেকুৱা কিছুমান মিছা কথা কয় নহয়। আপোনালোকে তাত গৈ কিনে তেতিয়া তোমালোকে যেতিয়া কিছুমান যদি গৈছা সিহঁতে গম পায়, আৰু যিসকলে যোৱা নাই চাৰ্পিৰ কৈ আছোঁ কি কাৰণে ইহঁতে ঠগ কৰি কিনে মানুহক ইমানখিনিলৈকে ছাবস্ক্ৰাইবাৰ বঢ়ালে, কেনেকৈ কি কৰিলে। চ' কৈ আছোঁ, ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কথা, চাৰ্পিয়ে কি কৰে জানা? মই প্ৰথম এটা ইউটিউবত শ্বৰ্টছ পটককৈ আহি গ'ল এটা শ্বৰ্টছ। তাত চকলেট ছাৰে কিছুমান আমাক মোক কথা ক'লে। ভিডিঅ'টো আপোনালোকে দিছোঁ, তোমালোকে চাই লোৱা ইফালে। ভিডিঅ'টো দেখুৱাই দিওঁ আগত। হেল্ল' চকলেটছ আৰু অভিভাৱকসকল, মেট্ৰিক পৰীক্ষালৈ মাজত মাত্ৰ এক মাহ সময় বাকী আছে আৰু এই এক মাহে ডিচাইড কৰিব তোমাৰ পৰীক্ষা কি হ'বলৈ গৈ আছে, তোমাৰ ৰিজাল্ট কি হ'ব। এই এক মাহত তোমালোকে কেনেকৈ পঢ়িছা, চিলেবাছ কমপ্লিট কেনেকৈ কৰিছা, ৰিভিজন কৰিছা নে নাই কৰা, MCQৰ বাবে কি প্ৰিপেয়াৰ কৰিছা, কমন কুৱেশ্যনছ কি আহিব ভাবিছা, এই সকলোবোৰ কথা জানিব লাগিব। আৰু যদি নাজানা তেন্তে এতিয়া আমি আছোঁ তোমালোকৰ লগত। চাৰ্পিয়ে তোমালোকৰ বাবে লৈ আহিছে 30 days প্ৰেপ কোৰ্ছ। এই কোৰ্ছটোত আমি লৈ আহিছোঁ ফুল কোৰ্ছ ৰিভিজন, লগতে আমি তোমালোকক দিম 5000 MCQs আৰু মক টেষ্ট। ইয়াৰ উপৰিও আমি তোমালোকক দিম কমন কুৱেশ্যন, য'ত 80-90% কমন কুৱেশ্যন অহাৰ আমাৰ ৰেকৰ্ড আছে। আৰু গতিকে এই কোৰ্ছটোত যদি এতিয়াও এডমিশ্যন তোমালোকে লোৱা নাই তেন্তে এতিয়াই লোৱা, কাৰণ ইয়াত আমি লিমিটেড চিট ৰাখিছোঁ। আকৌ কৈছোঁ লিমিটেড চিট, আৰু ইয়াৰ লাষ্ট ডেট এডমিশ্যনৰ 15 ডিচেম্বৰ। ইয়াৰ পিছত নতুন ষ্টুডেণ্টক আমি নলওঁ। যদি এতিয়া তোমালোকে ইণ্টাৰেষ্টেড তেন্তে এডমিশ্যন লোৱা, আৰু তাৰ বাবে এই চাৰিটা নম্বৰত ফোন কৰা, মেছেজ কৰা, আৰু অতি শীঘ্ৰে তোমালোকে নিজৰ প্ৰস্তুতি ষ্টাৰ্ট কৰা। আৰু আমি জানো তোমালোকক কেনেকৈ সাজু কৰাব লাগে, যাতে তোমালোকৰ পৰীক্ষাত 80-90% পাই আহিব পাৰা, কাৰণ আমি জানো তোমালোকৰ পৰীক্ষাত কেনেধৰণৰ পেটাৰ্ণ আহিব। গতিকে এতিয়া কণ্টেক্ট কৰা যদি তুমি পৰীক্ষা ভাল হ'ব বিচাৰিছা। থেংক ইউ। এইখিনি কথা পিছত মই সেই নম্বৰটোত ফোন কৰিলোঁ। ফোন কৰাৰ পিছত চকলেট ছাৰে এনেকৈ বুজাই ক'লে যে এইবিলাকেই কমন আহিব, তোমালোকৰ এইবিলাকে আহিব। হয়, মোৰ অলৰেডি চিলেবাছ কমপ্লিট হৈছে, কিন্তু তথাপিও যে ভাবিলোঁ যে ইহঁতে আগৰ পৰাই কমন দিয়ে, এইবিলাকেই আহিব। চ' সেইকাৰণে মই 500 টকাৰে কিনি ল'লোঁ। আৰু মই ইমানো ধনী নহয় যে 500 টকা দিলে মোৰ একো নহয়, কাৰণ 500 টকাটো বহুত মোৰ কাৰণে বহুত ডাঙৰ এটা এমাউণ্ট, হয়নে? চ' দিলোঁ মই। দিয়াৰ পিছত ভিডিঅ'বিলাক চালোঁ, ভিডিঅ'টোক একো ভাল নালাগে, সঁচা কথা। একো এটা কি নাই, বুজিব নোৱাৰি। কি ক'ম আৰু, যিসকলে আগতে ক্লাছবিলাক লৈছে বা যিসকলে এইবাৰ যিটো 30 দিনৰ যিটো কৰ্চটো লৈছে সেইসকলে গম পায়। আৰু এই 30 দিনত ইমানকেইটা অল ছাবজেক্ট ক্লিয়াৰ কৰিব পাৰেনে? আপোনালোকে কওক, এই 30 দিনত, মাত্ৰ 30 দিনত গোটেই অল ছাবজেক্ট ক্লিয়াৰ কৰিব পাৰিবনে? নোৱাৰে। ইয়াৰ উপৰিও তেওঁলোকে এটা হোৱাটছআপত নহয়, মোক মই ফোন কৰিছিলোঁ। ফোনত মোক কৈছে যে এইবিলাক তোমালোকে নপঢ়িলেও হ'ব, মই তোমাক এনেকুৱা কমন কুৱেশ্যনছ দিম যিবিলাক পঢ়ি তুমি মেট্ৰিকত 90% আৰামত ল'ব পাৰিবা। হয়, মই বহুত বেছি হেপী হৈ গ'লোঁ, কাৰণ ইমান ইমান অফাৰ দিছিলে মোক। সেইকাৰণে মই 149 তেওঁলোকক পে' কৰি দিলোঁ, আৰু সিহঁতে মোক কমন কুৱেশ্যনছখিনি দিলে। হয়, মই এইটো নকওঁ যে দিয়া নাই, দিছিলে। আৰু এইখিনি পঢ়িছোঁ। আৰু মোৰ এটা কি, মই জাষ্ট এইখিনি পঢ়া নাছিলোঁ, ইয়াৰ বাহিৰেও অলৰেডি বহুখিনি পঢ়ি থৈ দিছিলোঁ, বা মই বুকখনকে পঢ়িছিলোঁ। তেওঁলোকৰ কমন কুৱেশ্যনছখিনি মই অলপ এনেই চাই গৈছিলোঁ, একো পঢ়া নাছিলোঁ। মই প্ৰথম পৰীক্ষাত গৈ দেখিলোঁ ইংলিছতো এটা কমনো অহা নাই। আৰু ইহঁতে এনেকৈ কিছুমান কয়, ইহঁতক বোলে কমন কিং বুলি কয়। শুনিছে কি বুলি কয়? কমন কিং। কিন্তু ইয়াত এটাও অহা নাই। হিন্দী কওক, সমাজত কওক, সমাজটো বাদেই দিছোঁ, মেথছ কওক, দুই এটা কমন আহিলে কিবা হ'ব নেকি? আমিতো দুখীয়া মানুহ ভাই। আমাৰ কাৰণে ইমান 700 টকা লৈ গ'লে 650 টকা বহুত বেছি ভাবিব লগা হয় এইখিনি কথা। চ' এনেকৈ মই এইটোৱে কওঁ চাৰ্পিক, যে এনেকৈ যাতে আৰু কমন নিদিয়ে। বহুত বেয়া কথা এইবিলাক, কাৰণ সেই আৰু সাধাৰণতে আমাৰ ছাত্ৰবিলাকতো আৰু কি, আপোনালোকে ফাইদা উঠাই আছে ন, এনেকৈ ফাইদা উঠিব নালাগে। যিসকলে ছাত্ৰ সেইসকলে মোৰ ভাষাবোৰ বুজি পাইছে যে কি পৰিস্থিতিত আমি আছোঁ। আৰু মই অসম চৰকাৰকো এইটো কওঁ যে এনেকুৱা ধৰণৰ যদি কোনোবাই কমন ভিডিঅ' দিয়ে বা কমন কুৱেশ্যনছ দিয়ে, উচিত শাস্তি পাব লাগিব, কাৰণ মই বহুত বেছি বেয়া পাইছোঁ। কাৰণ এনেকৈ আৰু হ'লে নহ'ব। সেইখিনি কথা। মই চাৰ্পিক কোনো দম দিয়া নাই, কিন্তু মোৰ
মানে প্ৰকাশ কৰিছোঁ আৰু মই কি ক'ব বিচাৰিছোঁ ছাৰপিক সেয়ে আৰু বাই